শুনিবলৈ পাইছোঁ বহাগত হেনো তাইৰ বিয়া। তাইৰ চেহেৰাটো সেই জুবিনদাৰ ধুনীয়া মিঠা গানবোৰৰ দৰে, তাইৰ চকুযোৰ হিৰোদাৰ কবিতাৰ কলিবোৰৰ দৰে, আৰু ওঠ সেই শব্দবোৰৰ দৰে য'ত অধিকাৰ কেৱল এই কবিবোৰৰ থাকে। আৰু মই সেইজন কবিয়ে হ'ব বিচাৰোঁ। ইয়াতকৈ বেছি প্ৰশংসা তাইৰ বিষয়ে মই লিখিবও নোৱাৰোঁ। তাই বাহিৰত ওলালে বেলিটিও লাজতে লুকায়। ৰাতিৰ জোনটিও চাগে তাইৰ পৰা সৌন্দৰ্য ধাৰলৈ লৈ গৈছে। তাইৰ দেহেৰে বৈ যোৱা বতাহজাকেও চাগে তাইৰ সুগন্ধিতে মাতাল হৈ উঠে। আজিও মনত আছে তাইৰ নটংকি ভৰা অভিমানবোৰ। তাইৰ দৰে মই নহয়, ইমান ধুনীয়াকৈ সম্পৰ্ক চলাই নিব মই নাজানো। তাইৰ সকলোবোৰ পাৰফেক্ট আছিল। তাই সকলোবোৰ সযতনে ৰাখিছিল। মই দিয়া সৰু সৰু গিফ্টবোৰ, আমি ফাৰ্ষ্ট চোৱা ফিল্মৰ টিকেট, আৰু মোৰ গোন্ধ পোৱা বুলি কৈছে সেই টি চাৰ্টটোও সযতনে ৰাখিছিল। কেতিয়াবা তাই সাজি কাচি ধুনীয়াজনী হৈ আইনাৰ কাষত থিয় হৈ বেক্কাকৈ মোৰ পিনে চায়। কিজানিবা মই কিবা কওঁৱে। মই একো নোকোৱা দেখি তাই মুখখন অকণমান ফুলাই অভিমানী মাতটোৰে সোধে, কেনে লাগিছে মোক? মই এটি মিচিকীয়া হাঁহিৰে কওঁ, তামাম ধুনীয়া। তাৰপিছত, এইটো নুসুধাকৈ ক'ব নোৱাৰি নেকি বুলি মোক খঙত কয়। কিয় ক'ম? তাইক ধুনীয়া বুলিতো সকলোৱে ক'ব পাৰে ন, কিন্তু এই অভিমানী মুখখন চোৱাৰ আৰু ইমান মৰম সকলোৰে ভাগ্যত থাকে জানো? নিজকে সৌভাগ্য মানো যে মই তাইক পাইছোঁ। কিন্তু পায়ো হেৰুৱাৰ বেদনাই দহিছে মোক। আমাৰ মাজৰ দূৰত্ব ইমানেই বাঢ়িল যে মাজত বুজাবুজিৰ অভাৱ আৰু সন্দেহে ঠাই পালে। অচিনাকি হৈ পৰিলোঁ সময়ৰ সোঁতত। হিচাপত কোনোবাখিনিত কিবা ভুল হৈ গ'ল, হয়তো 1 চেণ্টিমিটাৰৰ ইফাল সিফাল, যিয়ে ক্ৰমাৎ আমাৰ পৰা তুমি আৰু মই কৰি পেলালে। ডেট মোৰ মনত নাথাকে, কিন্তু তাইৰ লগত কটোৱা এটা পল মোৰ লগত আজিও জীপায়। তাই মোত বিলীন এতিয়া, নিজৰ মাজতে বিচাৰি লওঁ আজিকালি। মন গ'লে কথা পাতোঁ, হাঁহো পাগলৰ দৰে, আৰু কেতিয়াবা কাজিয়াও কৰোঁ। তাইৰ আৰু মোৰ সেই স্মৃতিবোৰ কেতিয়াবা ধুনীয়া গল্পৰ দৰে পঢ়োঁ। ভাল লাগে তাইৰ অভিমানবোৰৰ কথা ভাবোঁ। কেতিয়াবা ভাবোঁ, যদি এই হাতৰ ৰেখাবোৰ সলাব পাৰিলোঁ হয়, ৰেখাবোৰ লগাই যদি নৈ বোৱাই দিব পাৰিলোঁ হয়, তাৰ পাৰত আজি আমাৰ সপোনৰ ঘৰখন সাজিলোঁ হয়। তাই মোক এৰি যোৱাত আপত্তি নাই, মাথো এটাই দুখ, এটলিষ্ট মোক কৈ যাব লাগিছিল। শুনিবলৈ পাইছোঁ বহাগত হেনো তাইৰ বিয়া।